হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে আপোনালোকৰ মোবাইলতে ৰেচন কাৰ্ডৰ বাবে কিদৰে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আজিৰ এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে আৰু আপোনালোকক কিহৰ ওপৰত ইনফৰমেশ্যন ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু সেই ব্ৰাউজাৰৰ সাৰ্চ বাৰত NFSA বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ৱেবছাইট আহি যাব। আপোনালোকে এই ৱেবছাইটটোত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহি যাব। তাৰ পিছত আপোনালোকে ৰাইট সাইডে থকা এই সাইন ইন ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এই পাব্লিক লগইন অপচনটোত এবাৰ ক্লিক কৰি দিব। পাব্লিক লগইন অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহিব। তাৰ পিছত আপোনালোকে তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব সাইন ইন উইথ লগইন আইডি। ইয়াত আপোনালোকৰ আইডিটো লগইন কৰিব লাগিব। যদি আপোনালোকৰ আগতে আইডি ক্ৰিয়েট কৰা আছে তেনেহলে ইয়াত লগইন কৰিলেই হ'ল আৰু যদি আপোনালোক নতুন হয় তেনেহলে এটা নতুন আইডি ক্ৰিয়েট কৰিবলৈ এই নিউ ইউজাৰ অপচনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহিব। প্ৰথমতে ইয়াত আপোনাৰ নামটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থ যিটো হয় সেইটো দিব। তাৰ পিছত ইয়াত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব। তাৰ পিছত ইয়াত আপোনাৰ মতামত অনুসৰি লগইন আইডি এটা ক্ৰিয়েট কৰিব। তাৰ পিছত ইয়াত আপুনি এটা পাসওয়াৰ্ড দিব। সেই পাসওয়াৰ্ডটো আকৌ ইয়াতো এন্টাৰ কৰি দিব। তাৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰ পিছত এই বক্সত আপোনাৰ আধাৰ কাৰ্ডৰ লগত জড়িত থকা ফোন নাম্বাৰটো এন্টাৰ কৰি দিব আৰু ইয়াত আপোনাৰ ইমেইল এড্ৰেছটো এন্টাৰ কৰিব। তাৰ পিছত আপোনাৰ ষ্টেট, ডিস্ট্ৰিক্ট, ভিলেজ বা টাউন আদি এই কেইটা বক্সত সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ সম্পূৰ্ণ ঠিকনাটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াত আপোনাৰ পিন কোডটো এন্টাৰ কৰিব। পিন কোডটো এন্টাৰ কৰাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাইছে যে ইয়াত এটা কেপচা অংক দিয়া আছে। এই অংকটোৰ শুদ্ধ এনসাৰটো উলিয়াই এই বক্সটোত এন্টাৰ কৰিব। তাৰ পিছত ইয়াত থকা এই বক্সটোত টিক মাৰ্ক কৰি আপুনি এই সাবমিট অপচনটোত ক্লিক কৰি দিব। সাবমিট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এনেকুৱা এটা OTP আহিব। এই OTPটো আপোনালোকে এই বক্সটোত এন্টাৰ কৰি তাৰ পিছত ইয়াত থকা এই সাবমিট অপচনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ আইডিটো সম্পূৰ্ণৰূপে ক্ৰিয়েট হৈ যাব। তাৰ পিছত আপুনি ৰাইট সাইডে থকা এই সাইন ইন ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব। তাৰ পিছত আকৌ এবাৰ এই পাব্লিক লগইন অপচনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহিব সাইন ইন উইথ আধাৰ OTP। ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াত থকা এই কেপচা কোডটো এই বক্সটোত বহাই জেনাৰেট OTP অপচনটোত ক্লিক কৰি দিব। জেনাৰেট OTP অপচনটোত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP আহিব। এই OTPটো আপোনালোকে এই বক্সটোত এন্টাৰ কৰি এই ইউজ OTP অপচনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এনেকুৱা এখন ইন্টাৰফেস আহিব। তাৰ পিছত ইয়াত থকা এই কমন ৰেজিষ্ট্ৰেচন ফেচিলিটি অপচনটোত ক্লিক কৰি এই নিউ ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহিব। ইয়াত আপোনাৰ ষ্টেট নেমটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াত থকা এই সাবমিট অপচনটোত ক্লিক কৰি দিব। সাবমিট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এনেকুৱা এখন ইন্টাৰফেস আহি যাব। ইয়াত কেইটামান অপচন দিয়া আছে। আপোনালোকে এই অপচন কেইটা ফিল আপ কৰিব লাগিব। তাৰ বাবে আপোনালোকে তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাব সিলেক্ট ওৱান লিখা আছে। আপোনালোকে এই সিলেক্ট ওৱান অপচনটোত ক্লিক কৰি ইয়াত থকা এই দ্বিতীয় অপচনটো সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত আছে সিলেক্ট বেনিফিচিয়াৰী টাইপ। ইয়াত আপুনি দ্বিতীয়টো অৰ্থাৎ ৰেচন অপচনটো সিলেক্ট কৰি ল'ব। তাৰ পিছত আপুনি অলপ তলৰ ফালে আহিব। ইয়াত দিয়া আছে চেঞ্জ আপলোড নিউ। আপুনি ইয়াত ক্লিক কৰি আপোনাৰ পাছপোৰ্ট সাইজৰ ফটোখন আপলোড কৰিব। তাৰ পিছত এইটো বক্সত আপোনাৰ নাম অৰ্থাৎ আধাৰ কাৰ্ডত থকা নামটো সেম টু সেম বহাই দিব। তাৰ পিছত ইয়াত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াত আপোনাৰ মাদাৰ্স নেমটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াত দিয়া আছে ফাদাৰ্স নেম। ইয়াত আপোনাৰ দেউতাৰ নামটো এন্টাৰ কৰিব। তাৰ পিছত আপুনি এই মেৰিচিয়েল অপচনটোত গৈ আপোনাৰ যিটো হয় সেইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি অলপ তলৰ পিনে আহিব। ইয়াত দিয়া আছে ইচ বেনিফিচিয়াৰী হেজ ইউনিক আইডেন্টিফিকেশ্যন আধাৰ নং। অৰ্থাৎ আপোনাৰ যদি আধাৰ নাম্বাৰ আছে তেনেহলে এই বক্সটোত ক্লিক কৰি দিব আৰু তলৰ এই বক্সটোত আপোনাৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰিব। তাৰ পিছত আপুনি অলপ তলৰ পিনে আহিব। ইয়াত লিখা আছে প্ৰফেশনেল ডিটেইলছ। ইয়াত আপুনি সিলেক্ট ওৱানত ক্লিক কৰি আপুনি ইয়াৰ কোনটো কাম কৰে সেইটো সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত আছে এনুৱেল ইনকাম অৰ্থাৎ আপুনি বছৰত কিমান ইনকাম কৰে সেইটো ইয়াত এন্টাৰ কৰি দিব। ইয়াৰ পিছত আপুনি তলৰ পিনে আহি এই বক্সটোত টিক মাৰ্ক কৰি তলত থকা এই সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰিব। সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰাৰ পিছত ইয়াত আছে এড্ৰেছ ডিটেইলছ অৰ্থাৎ আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াত এন্টাৰ কৰিব। তাৰ পিছত আপুনি তলৰ পিনে আহিব। ইয়াত আছে প্ৰেজেন্ট এড্ৰেছ। ইয়াত আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত আপোনাৰ ভিলেজ বা টাউনখন সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত আপোনাৰ ঘৰৰ নাম্বাৰটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াত আছে প্ৰেজেন্ট লেণ্ডমাৰ্ক অন লোকেলিটি অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰত মন্দিৰ, মছজিদ, স্কুল, হস্পিটেল যদি কিবা আছে তেনেহলে আপুনি নামটো লিখিব।
তাৰ পিছত ইয়াত আপোনাৰ পিন কোডটো এন্টাৰ কৰিব তাৰ পিছত আপুনি তলৰ পিনে আহিব ইয়াত আছে পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ যদি পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ একেটাই হয় তেনেহলে আপুনি এই বক্সটোত ক্লিক কৰি দিব এই বক্সটোত ক্লিক কৰাৰ পিছত আপোনাৰ এড্ৰেছখিনি অটোমেটিক্যালি ইয়াত এন্টাৰ হৈ যাব তাৰ পিছত আপুনি অলপ তল পিনে আহি এই সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ এনেকুৱা এখন ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি আকৌ তল পিনে আহিব ইয়াত দিয়া আছে আদাৰ্স ডিটেইলছ আৰু কাষ্ট কেটেগৰী আপুনি এই সিলেক্ট ওয়ানত ক্লিক কৰি আপোনাৰ কাষ্ট কেটেগৰীটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত আছে হাউস টাইপ অৰ্থাৎ আপোনাৰ ঘৰটো পক্কা নে কেঁচা সেইটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি ডাইৰেক্ট তল পিনে গলে হ'ল যেহেতু এইবোৰত ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে এইবোৰ ফিল আপ নকৰিলেই হ'ব তল পিনে অহাৰ পিছত আপুনি ইয়াত থকা এই সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এই এডিশনেল ইনফৰমেশনটো কমপ্লিট হৈ যাব তাৰ পিছত ইয়াত আছে আৰসি মেম্বাৰ অৰ্থাৎ আপোনাৰ যদি ফ্যামিলিৰ কোনো মেম্বাৰক এড কৰিব বিচাৰে তেনেহলে আপুনি তল পিনে আহি প্ৰথমতে আপোনাৰ যিবোৰ ডিটেইলছ ফিল আপ কৰিছিলে এতিয়া আপুনি যিজন ব্যক্তিক এড কৰিব বিচাৰে তেওঁৰ সেই ডিটেইলছসমূহ ইয়াত এন্টাৰ কৰি দি শেষত থকা এই সাবমিট অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আছে আৰসি ইনকুৰিয়াছ এতিয়া আপুনি তল পিনে অলপ স্ক্ৰল ডাউন ইয়াত আপোনাৰ ডকুমেন্টসমূহ দিব লাগিব ইয়াত আছে আইডেন্টিটি প্ৰুফ আপুনি এই সিলেক্ট ওয়ান অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত এফিডেভিট বাৰ্থ সাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্স পান কাৰ্ড পাছপোৰ্ট আধাৰ কাৰ্ড আদি ইয়াত আহি যাব আপোনাৰ যিখন আইডি প্ৰুফ আছে আপুনি সেইখন সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত দিয়া ডকুমেন্টছখনৰ নাম্বাৰটো আপুনি ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত ইয়াত আছে ডকুমেন্টছ ইস্যু ডেট আপুনি ইয়াত আপোনাৰ ডকুমেন্টছখনৰ ইস্যু ডেটটো বহাই দিব তাৰ পিছত ইয়াত আপোনাৰ ডকুমেন্টছখন আপলোড কৰি দিব ইয়াৰ পিছত আছে এড্ৰেছ প্ৰুফ আপুনি এই সিলেক্ট ওয়ানত ক্লিক কৰি আপোনাৰ এড্ৰেছ প্ৰুফখন সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত সিলেক্ট কৰা ডকুমেন্টছখনৰ নাম্বাৰটো ইয়াত এন্টাৰ কৰিব তাৰ পিছত ইয়াত ইস্যু ডেটটো এন্টাৰ কৰিব আৰু ইয়াত এই ডকুমেন্টছখন আপলোড কৰিব তাৰ পিছত আপুনি তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰিব ইয়াত দিয়া আছে সেভ এণ্ড কন্টিনিউ আপুনি এই সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰি দিব ইয়াৰ পাছত আছে NFSA ক্ৰাইটেৰিয়া আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত থকা এই সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আকৌ তলফালে আহিব ইয়াত আছে হোম ফেয়াৰ প্ৰাইস শ্বপ আপুনি এই সিলেক্ট ওয়ানত ক্লিক কৰি এই নট এভেইলেবল অপচনটোত সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত ইয়াত থকা এই সেভ অপচনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ওয়েট কৰি দিব আপোনাৰ ফৰ্মখন এনেদৰে প্ৰসেসিং হৈ সম্পূৰ্ণৰূপে সাবমিট হৈ যাব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপুনি আপোনাৰ মোবাইলতে ৰেচন কাৰ্ডৰ বাবে কিদৰে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ আলোচনা কৰিলো আশা কৰো আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে মাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ